নমস্কাৰ, নাম শ্ৰী নভলীনা ভট্টাডেকা। আজি মই আপোনালোকক এটি সাধু ক'বলৈ ওলাইছোঁ। সাধুটিৰ নাম কাঠফুলা। এখন গাঁৱত দুজনী বাই আৰু ভণ্টি আছিল। তেওঁলোক এদিন হাবিলৈ ওলাই কাঠফুলালৈ বুলি। হাবিখন বহুত বিশাল আছিলে। তাত কাঠফুলা বিচাৰি পোৱাটো অতি সহজ নাছিলে। কাঠফুলা বিচাৰি বিচাৰি অন্ততঃ পালে। তাৰ পাছত এটা সমস্যা আহিলে। ঘৰলৈ যাবলৈ হ'লে ৰেলপথেৰে যাব লাগে। তেওঁলোকে বহু ওপৰ ৰৈ আছে, কিন্তু ৰেলৰ দেখা দেখিকে নাই। তেওঁলোকে ভাবিলে ৰেল অহা নাই, গতিকে পটককৈ পাৰ হৈ লোৱাই ভাল। এই বুলি ডাঙৰ বায়েক আৰু সৰু বায়েক একেলগে গৈ আছে। হঠাতে ৰেলৰ শব্দ শুনা গ'ল। ডাঙৰ বায়ে আঁতৰি গ'ল, কিন্তু সৰু ভনী তাতে থাকিল। তাই বায়েৰ প্ৰতি সৰু ভনীক আঁতৰি দিবলৈ কৈ আছে, কিন্তু ৰেলৰ শব্দৰ বাবে তাই একো নুশুনিলে। শেষত যেতিয়া ওচৰ চাপিছে, তাই কান্দি কান্দি তাইক চিঞৰি চিঞৰি তাই কৈ আছে, ভনীটি, কাঠফুলাবোৰ এৰি দিয়া, আহা তুমি, সোনকালে আহা। কিন্তু ৰেলৰ চুকচুকনিত তাই ভুলহে বুজিছে। তাৰ পাছত আহিল মূল সমস্যা। ৰেলখন তাইৰ নিচেই কাষ পালে আৰু তাইৰ ওপৰেদি পাৰ হৈ গ'ল। যাত্ৰীসকল ডিঙি মেলি মেলি এই দৃশ্যটো চাইছিলে। তাৰ পাছত যেতিয়া ৰেলগাড়ীখন ৰখালে, তেতিয়া ৰেলৰ পৰিচালনাজনী উঠি আহি তাইক চালে। কিন্তু হাই আচৰিত, তাই মূৰটো দাঙি পেলাই থিয় হ'ব খুজিল। থিয় হৈ পেলাই কাঠফুলাখিনি বুটলিলে আৰু সিহঁত দুজনী পুনৰ ঘৰ পালে। ৰাখে হৰি, মাৰে কোনে। ধন্যবাদ। সাধুটি কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।